আমার বর্তমান ধুবরীত নতুনকৈ আমার 2 বছৰৰ নিৰ্দেশ মৰ্মে আৰু আমাৰ এচিএফ ছাৰৰ নেতৃত্বত আমি আজি এই ধৰাৰ ঘাটত এটা অবৈধ মিল চলি থকা বুলি গম পাই আমি গোটেই আমাৰ প্ৰটেকশ্যন স্কোৱাড আৰু ফাৰ্ষ্ট 6 ষ্টেচনৰ যিখিনি ষ্টাফ আছিল গোটেইখিনি গৈ তাতে গৈ কাঠফলা মিলখন আমি পোৱাৰ লগে লগে গোটেইখিনি বস্তু জব্দ কৰি আমি ইয়াতে গৌৰীপুৰৰ বিৰত লৈ আহোঁ। কি পাইছে তাতে মেচিন আছিল, এটা গাছ আছে, প্লেটছ আছে আৰু কিছুমান আছে কি কয় এইটো চন টিম্বাৰ কিছুমান আছে। এই গছসমূহৰ অনুমানিক কিমান চেফটি হ'ব? অনুমানিক তাতে বেছি নাছিলে, হয়তো আগতে ফালি লৈ গৈছে, আমি গৈ যিখিনি পাইছে সেইখিনি লৈ আহিছোঁ। মোটামুটি বেছি অলপ চলপে আছিলে, বেছি নাছিলে। এতিয়া বহুতে ক্ষেত্ৰত দেখিবলৈ পোৱা যায় বনাঞ্চলৰ ক্ষেত্ৰত চোৰাংভাৱে যিবোৰ গছবোৰ কাটি আছে সেইসকলক কি হ'ব? ভাই য'ত গছ কাটি নিশ্চয় সেইখিনিত পূৰা একশ্যন হ'ব লাগে, কিন্তু আমাৰ ধুবুৰীত তেনেকুৱা গছ কটা পৰিলক্ষিত নহয়। বেলেগ ফালৰ পৰা হয়তো বেলেগ ফালে হৈ আছে, যদিও সোনকালে এইবিলাক বন্ধ কৰিব লাগে। আৰু ইতিমধ্যে আমাৰ এইবিলাক কি কয় কাঠফলা মিল উঠোৱা অভিযান আৰম্ভ হৈছে, এতিয়া আৰু চলি থাকিব। ক'ৰবাত আছে যদি আমি তুৰন্ত চব গোটেইখিনি উঠাই দিয়াৰ চেষ্টা কৰিম। ঠিক আছে।